বিহু কণী নাই শেষ হৈ গ'ল দাদা আপুনি ইমান দেৰিকৈ আহিছে আকৌ গাইজ কণী যুঁজাম বুলি আহিছিলোঁ কণী শেষ কৰিলে কি ভাল হ'ব কণী ওৱান চ' গাইজ আমি এতিয়া গৈ আছোঁ তিনিচুকীয়া আছোঁ কি কৰিবলৈ গোৱা গাইজ সৰুৰ পৰা ডাঙৰ হ'লোঁ কিন্তু এনেকুৱা বিহু পোৱা নাই আজিলৈকে যিকি নহওক গুড মৰ্ণিং গাইজ ৱেলকাম বেক টু আনাডাৰ ব্লগ চ' আজি হৈ গ'ল গৰু বিহু ত' মোৰ ফালৰ পৰা সকলো মোৰ অসমবাসী ৰাইজলৈ আৰু মোৰ ফেমিলি মেম্বাৰলৈ গৰু বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল যাচিলোঁ আৰু ইয়াৰ লগে লগে আহিছে আমাৰ খুৰা আহিছে আৰু আমাৰ ধৰ্মদা আহিছে বিখ্যাত হেপী ৰঙালী বিহু সকলোকে জনালোঁ হেপী ৰঙালী বিহু গোটেই অসমবাসী ৰাইজক জনাইছোঁ গতিকে মৰম দিব দেই কেশৱক বহুত বহুত মৰম দিব নতুন বছৰৰ পৰা আপোনাকো ধৰ্মদাকো দিব ধৰ্মদা গৰু গা ধুৱাব আহিছে আৰু এইফালে আমাৰ খুৰা আহিছে গৰু গা ধুৱাবলৈ আৰু এইফালে আমাৰ কেমেৰামেন ত' ধৰ্মদাই মানে কি হ'ল ব্লগ ষ্টাৰ্ট কৰা নাই হেনো ত' এতিয়া আমাৰ ঘৰত আহি কিনে ছাতি লৈ ব্লগ ষ্টাৰ্ট কৰি গৈছে অ'কে গাইজ ত' হৈ গৈছে আমাৰ এইফালে গৰু আহি গ'ল Happy Bihu! Happy Bihu! Okay guys, so হৈ গ'ল আমাৰ গৰু গা ধোৱা কাৰ্যসূচী আৰু আমাৰ অডিয়েঞ্চ আহিছে চাবলৈ অডিয়েঞ্চ চবে হাতীয়া লৈ থাকেচোন অ'কে গাইজ ত' এতিয়া মানে কি হ'ল গৰু গা ধোৱাৰ পিছত এই মাখি লতিয়ে দি এতিয়া আমাৰ ঘৰ হোৱা নিয়ম চ' সাৰি দিছোঁ তই ক আগত এনেই আৰু নিয়মটো চ' ইয়াক এতিয়া গোহালি ঘৰত গুজি থ'ম তো গাইজ আজি যেহেতু আমি খেতিয়ক মানুহ ন যেহেতু চ' সেইকাৰণে আজিৰ দিনটোত মানে এনেই আৰু কোৰ মাৰিব লাগে নহ'লে মানে চহাব লাগে মাটি ত' সেইটো মানে নিয়ম আৰু আমাৰ দুদু আইতাহঁতি কৈ গৈছিলে ত' তাকে মানি আহিছোঁ তো গাইজ টাইম হৈ গ'ল এতিয়া 10:30 বাজিব হ'ল আৰু এইটো হৈ গ'ল মোৰ নতুন বিহু ড্ৰেছ চ' কেয়া লাগিছে কমেণ্টত জনাব চুলিখিনি বান্ধা নাই মানে ধুইছিলোঁ ন চ' শুকোৱা নাই মানে ভালকৈ শুকোৱা নাই তো সেইকাৰণে বান্ধা নাই অলপ পিছত বান্ধিম আৰু বিহু বুলি পাৰিলোগে আমলৈ এয়া ইমানখিনি পালোঁ বেছি পোৱা নাই আৰু 1 কেজিমান হ'ব চ' বনাই আছে মানে আধাটো মানে এইখিনি পিছত খাম ৰাতি গধূলিলৈ চ' মানে আমলৈও খাওঁ আমি আমলৈও খাওঁ গাহৰিও খাওঁ চব খাওঁ আহোম মানুহ যে আৰু লগত আছে এয়া হাঁচ গাহৰি বিহু বুলি খাইছোঁ দেই মজা অ'কে গাইজ তো ওলাই আহিলোঁ এতিয়া কাশ্যপৰ দোকানত কণী যুঁজাবলৈ কাশ্যপ কণী নাই নেকি কণী নাই শেষ হৈ গ'ল দাদা আপুনি ইমান দেৰিকৈ আহিছে আকৌ
অ' গাইছ কণী যুঁজাম বুলি আহিছিলোঁ কণীয়ে শেষ কৰিলে কি ভাল হৈছে কণী আনি থ'ব নোৱাৰো নেকি মোৰ দোকানত কাম কৰা বেছি ভালকৈ ইজ্জত অ' চৰি মালিক কণী শেষ কণী শেষ অ' হেপী বিহু হেপী বিহু এহেঁতে হৈ আছে সিহঁতৰ খেলখনকে দেখুৱাইছোঁ আপোনালোকক কোনে গাইজ লাষ্টত মানে ফাইনেলি মই এই বিৰাজৰ লগত এয়াৰ প্লেটখনৰ পৰা আধা ভাগ কৰিছোঁ এয়া কণী নাই মানে কাশ্যপৰ দোকানত কণী শেষ হৈ গ'ল চ' এইকেইটা কণী আছে 10টা কণী সমান সমান ভাগ কৰি লৈছোঁ প্ৰথমটো হাৰিছোঁ এইটো গ'ল এইটো গ'ল বেকাকে মাৰিছ ঠিক আছে গৈ আছে ইয়াত থক হে ভগৱান 2 নম্বৰটো গ'ল 3 নম্বৰ পটি হেৰি ল'ব লাগিব ন জিকিলো অ'কে গাইজ তো আমি এতিয়া গৈ আছোঁ তিনিচুকীয়া নতুন গাড়ী লৈ চ' গাড়ী মালিকক চেনেল কৰিছোঁ হেপী বিহু ব্ৰো কংগ্ৰেচুলেশ্যন নতুন কাৰ লৈছে লয় চ' গাইজ আমি এতিয়া গৈ আছোঁ তিনিচুকীয়া চ' কি কৰিবলৈ কোৱা গাইজ চ' গাইজ আমি এতিয়া KGF চাবলৈ গৈ আছোঁ তিনিচুকীয়া ফাৰ্ষ্ট ডে ছেকেণ্ড শ্ব' আৰু চাই থাকক আপোনালোককতো দেখাব নোৱাৰিম চিনেমা হলতে চাই ল'ব বাকী আমি এতিয়া যাওঁ অ'কে মুকেশ গুটখা আমি এতিয়া নতুন গাড়ী লৈ গৈ আছোঁ গাড়ীখন মজা লাগিছে কিন্তু দেই গাড়ীখন নাম কি ন দাদা ভেনু গাইজ তিনিচুকীয়া পালোহি এতিয়া আৰু এতিয়া এখন আমাৰ ৰাইট চাইডে তিনিচুকীয়া পাৰ্ক নপুখুৰী চ' মানে পামগৈ আৰু পালোগৈ 1:15 পৰা আমাৰ শ্ব' আছে অ'কে গাইজ তো পাই গ'লোহি তিনিচুকীয়া ATC মল আৰু এতিয়া আমি চাবলৈ গৈ আছোঁ চিনেমা গাড়ী ইয়াত পাৰ্কিং কৰি ল'লোঁ এই আমাৰ গেং আগফালে গৈ আছে এইকেইটা পিছফালে এইকেইটা আহি আছে এই গামোচা থৈ আহিছে চা গাড়ীত গামোচা মেইন ন হয় নাই কাশ্যপে টিকেট বুকিং কৰি আছে আমি এতিয়া যাওঁ আমি যাওঁগৈ ন रुको पिक्चर अभी बाकी है क्या लगे भाई सलमान साहब क्या लगे एकदम मजा लगे रॉकी भाई सलमान साहब क्या लगे तो गाइस इंटरव्यू হৈছে এতিয়া জুম কৰিব নোৱাৰি নহয় ओके गाइस तो साइड लो सिनेमा एक्चुअली मैं চাব আহিছো एक्चुअली লাষ্টৰ সিটটো মানে ইয়াৰ হেৰিটো কি মানে খাসিয়তটো কি মানে লাষ্টৰ সিট সবে বুকিং কৰিব কয় যে সো ইয়াৰ পৰা চাই মানে ভাল লাগিব মানে কিবা এটা বাকি চাই মজা লাগিলে চেপ্টাৰ 3 ওলাব কৰিছো ओके गाइस तो जितु জছত সিনেমাখন চাব গৈছিলো সো ওলাই আহাতে অকমান ইমোশন হৈ গলো কাৰণ কৈ দিও জানো কৈ দিলে মানে আপোনালোকে চাই ভাল নাপাব হলো কৈ দিছো ৰকি ভাই মৰি যায় আৰু মানে চেপ্টাৰ 3 ওলাব সো কৈ দিছো আৰু তুমি জানে এখন ৰকি ভাই মৰি মই আকৌ কৈ দিছো আকৌ মোৰ ভিউয়াৰ্স কিনে নাজানিব পাৰে ন বাকি সিনেমাখন চা আল্টিমেট লাগিলে একদম A to Z মানে পুৰা ডিটেইলত পুৰা বনাইছে সো ভাল লাগিলে সিনেমাখন চাই এখন সিনেমা সুপাৰ ডুপাৰ হিট হ'ব এটোটো মই নকলো হ'বই বাৰু বাকি আমি এতিয়া গৈ আছো বাকি এটকটো কি হতিম সৰ হুদি দিছে এবাৰ তো গাইস এ বয়স এ সো মুভি চাই কেনেকুৱা লাগিলে মহা লাগিলে ই কৈছে মহা ফকটিয়া দেই এবাৰ পেলাই দিম আধাত একোনে ফকটিয়া লগা নাই ভালে লাগিলে খালি ইমান প্ৰথমখনৰ নিচিনা ভাল লাগিলে প্ৰথম সদায় প্ৰথমে তো বাকি আমি এতিয়া গৈ আছো shoes.com তিনচুকীয়াত তো তাত আমি এতিয়া shoes চামগে তো বলক এয়া আমি এতিয়া এটো হেৰি ৰোড GB ৰোড তিনচুকীয়াৰ ওকে গাইস তো আহিলো এতিয়া বিবেকা shoes আছে ব্ল্যাক গ্ৰীণ হ'ব আৰু এটা হোৱাইট ব্লু হ'ব হেল্ল' ভালে এই লোৱা জোতাটো ইয়াৰ পৰা লৈছিলো হয় নাই এই লোৱা জোতাটো ইয়াৰ পৰা লৈছিলো এফালে জোতাটো দেখা কফি লাগিব চাহ পিন্ধা এই লোৱা জোতাটো ইয়াৰ পৰা পিন্ধা